মই আৰু মানুহজনে অকণমানি ছোৱালী এজনী এডপ্ট কৰিম বুলি ভাবিছোঁ। কাৰণটো আগলৈকে চালে গম পাবা। ৰাতিপুৱা উঠি প্ৰথমতে আজি মোৰ গছ কেইজোপাত বোলো পানী দি লওঁ, কাৰণ এইবোৰ আনিলে নহয় বহুতে বেছি কষ্ট কৰিব লগা হয়। তাৰ পাছতে এতিয়া মই খাবলৈ গৈ আছোঁ গাখীৰ চাহ আৰু লগতে পিঠা। বিহু বুলি কোৱা মানে পিঠা আৰু গাখীৰ চাহতে গোটেই মাহটো কটাব লগা হয়। তাৰ পাছতে এতিয়া মানুহজনকো কফি দিলোঁ। আৰু জানেনে, আজি সকলো ঘৰৰ কাম ৰাতিপুৱাতে হৈ গ'ল, কিন্তু তেতিয়ালৈ মনত পৰিলে বিচনাখন পাৰাই নাছিলোঁ। গতিকে বিচনাখন পাৰি লৈ এতিয়া আহিলোঁ ভাত বনাবলৈ। আৰু দেখিছা নহয়, আজি বনাইছোঁ মাছ। আনপিনে আকৌ তোমালোকেও মাছ বনালে মানে এনেকৈ দূৰলৈ পলাই যোৱা নে? মোক জনাবাচোন দেই। আজি আৰু বিহু, গতিকে মই প্ৰথমতে গ'লোঁ বহাগী মেলা। সঁচা ক'ব গ'লে বহুতো বস্তু পচন্দ হৈছিলে। প্ৰথমটো হৈছে চাদৰ মেখেলা, কিন্তু ইমানেই বেছি দাম, গতিকে নোলোৱাকৈ গুচি আহিলোঁ। আৰু সৰু ছোৱালীজনীৰ কথা যে কৈছিলোঁ, এয়া দেখিছে নহয় কিমান মৰম লগা। আজিলৈ তেন্তে আহিছোঁ।